বোলে প্ৰভু ডাঙৰ ঘটনা নকৰে কি এই আপুনি বুলি মোকে সমাধিক সেৱা কৰিলে। এইকাৰণে বা মনত ৰাখিব, বৃন্দাবনলৈ যোৱা গোপীসকলক ভগৱন্তই ঘৰলৈ পঠাই দিলে, কিন্তু ঘৰত থকা গোপীসকলক ভগৱন্তই বৈকুণ্ঠ প্ৰাপ্তি কৰাই দিলে। মানে ভগৱন্তৰ দুটা সম্পদ আজিলৈকে কাকো দিয়া নাই আৰু কাকো নিদিয়ে। এইকাৰণে তেওঁ ঈশ্বৰ বুলি কয়। এইকাৰণে কোনোবাই কাৰোবাক সন্মান সহকাৰে মাতিব পাৰে বা, কিন্তু আপুনি যদি ভাবি লয় তেতিয়াহ'লে আপোনাৰ ভুল হৈ যাব। কোনোবাই সন্মান এটা কৰিছে, হয় প্ৰভু ঈশ্বৰৰ কৃষ্ণ এইটো ক'ব পাৰিব নাই, কওক, আমাৰ আপত্তি নাই, কিন্তু আপুনি নাভাবিব। বুজি পালে নাই কথাটো? যে কোনোবাই আপোনাৰ ৰেচপন্স দিব পাৰে, কিন্তু আপুনি তাকেই যেনিবা ভাবি নল'ব মই ঈশ্বৰ বুলি ভাবো। এই কথাটো মনৰ পৰা আঁতৰ হৈ ৰাখিব লাগিব। কৃষ্ণ।